নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ আহিছোঁ এটা নতুন ব্লগ। মোৰ পিছফালে আপোনালোকে দেখিছে এইটো পাহাৰ আৰু ইয়াত এটা আছে মন্দিৰ। এতিয়া বলক গৈ দেখুৱাই আছোঁ কি সুন্দৰ পৰিৱেশ, ঐতিহ্যমণ্ডিত এটা শিৱ মন্দিৰেই হয়। গৈ গোটেইখিনি ধুনীয়াকৈ দেখুৱাই আছোঁ। মোৰ বেকগ্ৰাউণ্ডটো দেখিয়ে কি ভাল লাগিছে, কাৰণ পাহাৰৰ ওপৰত আছে মন্দিৰ ভাগ। গতিকে বলক গোটেইখিনি ধুনীয়াকৈ দেখুৱাই আছোঁ। এয়া নামি যোৱা চিৰি, অলপ নামি আকৌ ওপৰলৈ উঠিব লাগিব। দেখিছে পৰিৱেশটো কি সুন্দৰ, প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। আজি প্ৰথম আহিছোঁ মই বাৰু এই মন্দিৰ ভাগলৈ, তাকে ভিতৰৰ পৰিৱেশটো অকণমান সকলোকে দেখুৱাই দিওঁ ভালদৰে। এয়া হৈছে চিকনি শিলখুং শিৱ মন্দিৰ। এয়া আহি পালোহি বৰ্তমান। ইয়াতে মুখ্য দুৱাৰতে এজন বাবা এজনৰ প্ৰতিমূৰ্তি দিয়া আছে, তাকে অকণ দেখুৱাই দিছোঁ। এয়া গুৰু বাবা মহানন্দ দাস পূজাৰী বুলি লিখা আছে। সম্ভৱ তেওঁৰে স্মৃতিত এই মুখ্য দুৱাৰতে তেওঁৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে। প্ৰথমতে এয়া সোমাই হনুমানৰ এটা প্ৰতিমূৰ্তি আছে। এইফালে আছে আমাৰ বিশ্বকৰ্মা। শিলৰ মাজে মাজে চিৰি আছে, খোজকাঢ়ি গৈ থাকোঁ। কেনেকুৱা লাগিছে জনাব। এটা ভাল লাগিছে পৰিৱেশটো দেখি আৰু খোজকাঢ়ি, কাৰণ শিলৰ মাজে মাজে খোজকাঢ়ি আৰু শিলবোৰ ৰং কৰিছে, তাতে আৰু বেছি ভাল লাগিছে। এইটো এটা আপোনালোকে শিল দেখা পালে, এয়া গণেশৰ আকৃতিত কৰি থোৱা আছে। হয়তো সম্ভৱ এইটো সৃষ্টিয়েই সেইদৰে হৈছে। কি প্ৰকাণ্ড শিল, চূণ ঘঁহি দিছে। অকণমান দেখাত বেছি শুৱনি লাগিছে চূণ কৰি দিয়াৰ বাবে। বৰ ওপৰলৈ যাবলগীয়া হৈছে। ব'লা 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 ব'লা, লাহে লাহে গৈ থাকা। শিল শিলখুং শিৱ মন্দিৰ, হয়তো সেইবাবে শিলৰ মাজত হোৱাৰ বাবে শিলখুং। এইজনী আমাৰ ধুন্দুলো খোজকাঢ়ি আহিছে। ভাগৰ লাগিছে নে? গৰম উঠি গ'ল। কিমান ওপৰ আহিলোঁ দেখিছা, আৰু অকণমান আছে পালোৱে। আৰু ইয়াৰ পৰা ভিউটো চাওক। কোচত ল'ব লাগে, ছোৱালীয়ে নোৱাৰা হৈ গৈছে, কোচত ল'ব লগা হৈছে। ব'লা, এই পালোঁ, এইটো পাই গ'লোঁ বাৰু। পাই গ'লো। এয়া এইটো প্ৰকাণ্ড শিল এটা। নন্দী
এইফালে চোৱা ভিতৰলৈ সিফালে যাব লাগে সেইফালে ভিতৰলৈ বুলি লিখা আছে এইটো চাকি ক'ত জ্বলাব অঁ গণেশ মন্দিৰত বাহিৰত জ্বলাব লাগে ন চাকি এই বাহিৰত জ্বলাব লাগে চাকি ভিতৰলৈ জ্বলাব দিয়া নাই মেইন মন্দিৰ ভাগত এতিয়া বাহিৰত দিছে জ্বলাই লোৱা তোমালোকে এইটোতো এটাই হয় ন শিল বৰ প্ৰকাণ্ড শিল এইটো জীৱনত প্ৰথমবাৰ ইমান ডাঙৰ মই শিল দেখা পাইছোঁ আছে বহুত ডাঙৰ ডাঙৰ কিন্তু ইমান ডাঙৰ ডাঙৰ শিল মানে দেখা নাই ক'ত আহিছা হয় বুলি কোৱা কৃষ্ণ কৈ দিয়া কৃষ্ণ কৰি দিয়া এইফালে কৃষ্ণ কোৱা সেইফালে কৃষ্ণ কৰি দিয়া কৃষ্ণ কৰা ধুনুকে কৰি দিয়া হয় ধুনুকে কৰা ভালকৈ কৰা হয় কৈ দিয়া মই ক'ব লাগিব হয় অকণমান কৈ দিয়কচোন এই মন্দিৰ ভাগৰ বিষয়ে কেনেধৰণৰ পাক মানে কেতিয়া সৃষ্টি হৈছিল বা কিমান বছৰ পুৰণা ইয়াৰ মানে বৈশিষ্ট্য কি আছে ধৰক ভক্তটো আহে মনৰ বাসনা পূৰণ হয় বুলি আহে গতিকে আপোনাৰ পৰা জানিব বিচাৰোঁ যে মন্দিৰ ভাগ আহিলে মানুহৰ মানে কেনেকুৱা ধৰণৰ সাফল্য হয় অকণমান কৈ দিয়ক অকণমান অঁ মই ক'বলৈতো ইমান নোৱাৰোঁ অঁ কওকচোন তো এতিয়াতো ক'বতো লাগিব কিমান বছৰ পুৰণা বাৰু এতিয়া ধৰি লওক আপোনাৰ 1974ত হয় আবিৰ্ভাৱ হয় চিকুনি শিলখুৰুং শিৱস্থান হয়। এই খুৰুঙৰ ভিতৰত থকা কাৰণে হয় এই নামখন নাম দিয়া হ'ল চিকুনি শিলখুৰুং খুৰুং হয়